হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। হেল্ল' গাইজ মই আজি আছোঁ চাকি ধূপেৰে কাতি বিহু পালন কৰিব ওলাইছোঁ। মই চাকি ধূপ এতিয়া জ্বলাম। আজি ব্লগটো এনেকৈ আৰম্ভণি কৰিছোঁ। আপোনালোকে চাই থাকিব মোৰ ব্লগটো শেষলৈকে আৰু চাব কি কৰিলোঁ মই কাতি বিহু। ঠিক আছে, কাতি বিহুৰ প্ৰিপাৰেশ্যন মই এদিন আগৰ পৰাই কৰিলোঁ। এয়া চাওক, আমাৰ তুলসীৰ ভেটি যিটো আছিলে সেইটো মই হোৱাইট চিমেণ্টেৰে অকণমান এনেকৈ মুচি ল'লোঁ, মানে অকণমান হোৱাইট চিমেণ্ট লগাই চাফা কৰি ল'লোঁ, পেইণ্ট কৰি ল'লোঁ। তাৰপাছত মই আৰ্কেলিক কালাৰে এনেকৈ আঁকি দিলোঁ। কি ধুনীয়া লাগিছে চাওকচোন, বগাত ৰঙা। আৰু মই এইখিনি অকণ অভাৰলেপিং কৰি ডাঠ কৰি দিছিলোঁ। মই আপোনালোকক ডেম'টোহে দেখালোঁ। কাতি বিহু শ্বপিং কৰিবৰ কাৰণে মা আৰু মই গৈছিলোঁ আৰু ধোচা খাই আহিছিলোঁ। কাতি বিহুৰ দিনা যিহেতু মোৰ ভণ্টিৰো বাৰ্থডে, সেইকাৰণে বাৰ্থডে কেক এটা বনাওঁ বুলি মই এনেকৈ প্ৰিপেয়াৰ কৰিলোঁ। 250 গ্ৰাম ল'লোঁ ময়দা, চাহ খোৱা কাপেৰে 2 কাপ ল'লোঁ চেনিখিনি মই পিচি লৈছোঁ যাতে বিট কৰোঁতে সুবিধা হয়, যিহেতু বিটাৰ নাই, চামুচেৰে বিট কৰিম সেইকাৰণে। এয়া চাওক, চেনিখিনি পিচি ল'লোঁ। এতিয়া মই এটা বাচনত, চৰিয়া এটাত 100 গ্ৰামেই ৰিফাইন লৈ ল'লোঁ। তাতে চুগাৰখিনি দি দিলোঁ। দি দিয়াৰ পিছত সেইখিনি মই ধুনীয়াকৈ মিলাই ল'ম। ধুনীয়াকৈ মিলাই লওঁতে দেখিছেনে অকণমান আপোনাৰ মিলাবৰ কাৰণে দিগদাৰী হৈছে। খুব জোৰে মিলালে সেইখিনিও আপোনাৰ এনেকৈ ফ্লফি হৈ আহে, কিন্তু ইমান বেছি সময় নাই, যিহেতু কাতি বিহু হয়, ঝটপট চব কাম কৰিব লাগে। সেইটো কাৰণে মই আধা কাপ গাখীৰ দি দিলোঁ আৰু আধা কাপ গাখীৰ পিছত এড কৰিম, যিহেতু মই ডিমো দিম, সেইটো কাৰণে মই আধা কাপ গাখীৰ ইউজ কৰিছোঁ। আপোনালোকে যদি ভেজিটেৰিয়ান কেক বনাব খোজে তেতিয়াহ'লে ডিমৰ সলনি আৰু আধা কাপ দৈ বা গাখীৰ ইউজ কৰিব পাৰে। এতিয়া মই ড্ৰাই ইনগ্ৰিডিয়েণ্টখিনি দি দিলোঁ। ইয়াতে মই মিক্স কৰা নাই আগতেই বেকিং, কিয়নো সময় কেতিয়া পাওঁ কেকটো বনাবৰ কাৰণে ঠিক নাই। সেইটো কাৰণে মই কাট এণ্ড ফ'ল্ড মেথড ইউজ কৰি কেকৰ বেটাৰটো এনেকৈ ধুনীয়াকৈ বিট কৰি ল'লোঁ। অকণমান মোৰ ডাঠ যেন লাগিলে, কাৰণ এইটো কনচিষ্টেঞ্চিটো ৰিবন কনচিষ্টেঞ্চি হ'ব লাগে। এয়া চাওক, ওপৰৰ পৰা যেতিয়া আপুনি পেলাই দিয়ে তেতিয়া ৰিবনৰ দৰে তললৈ পৰি যাব লাগে, তেনেকুৱা হ'ব লাগে। এতিয়া মই দিলোঁ অকণমান ভেনিলা এচেঞ্চ আপোনালোকে যিটো খাই ভাল পায় সেইটোৱে ইউজ কৰিব পাৰে। আৰু দিলোঁ ৰাস্পবেৰী ৰেড যিটো কালাৰ, ফুড কালাৰ, সেইটো দিলোঁ। মই বিচাৰিছিলোঁ টমেট' ৰেডটো নাপালোঁ, এইটোৱে পালোঁ, এইটোকে লৈ আহিলোঁ, কিয়নো ইমান বিচাৰি থকাৰ সময় নাছিলে। আৰু এতিয়া মই দিছোঁ বেকিং। অকণমান সময় বেটাৰখিনি থৈ দিছিলোঁ, যিহেতু বেলেগ কামো কৰি আছিলোঁ। বেকিংখিনি সেইকাৰণে মই দিয়া নাই। এতিয়া বেকিংটো এক্টিভেট কৰিবৰ কাৰণে মই অকণমান গাখীৰ দি দিম। তাৰপাছত আকৌ কাট এণ্ড ফ'ল্ড মেথড ইউজ কৰি মই গোটেইখিনি একেলগে মিলাই ল'ম। আপোনালোকে বেছি জোৰে নিমিলাব। ইয়াতে ভিডিঅ'টো ফৰৱাৰ্ড কৰাৰ কাৰণেহে বহুত জল্দি দেখিছে। এয়া চাওক, নহ'লে এয়াৰ বাবলছখিনি নোহোৱা হৈ যাব আৰু কেকটো টান হ'ব, সেইটো কাৰণে। এতিয়া মই এটা চচপেন গ্ৰেছ কৰি ময়দাৰে এনেকৈ ডাষ্ট কৰি ল'লোঁ আৰু এক্সেছখিনি উলিয়াই দিলোঁ। তেনেকৈ কৰিলে কেকটো কেতিয়াও তলত নধৰে। এতিয়া যিটো বেটাৰ আছিলে, বেটাৰটো মই ইয়াতে প'ৰ কৰি দিলোঁ, ঢালি দিলোঁ আৰু অকণমান এনেকৈ টেপ কৰি দিব। টেপ কৰিলে এয়াৰ বাবলছখিনি গুচি যায়, তেতিয়া কেকটো নাফাটে। মই আৰু এটা চচপেন প্ৰিহিট কৰি ৰাখিছিলোঁ। এইটো এটা ডাঙৰ চচপেন হয়, দেখিছেনে? চচপেনত মই কেনেকৈ কেক বনালোঁ। এনেকুৱা নহয় যে কেক বনাবৰ কাৰণে আপোনাক প্ৰপাৰ অভেনৰ যিখিনি কেক টিন তেনেকুৱাই লাগিব, এনেকৈও আপোনালোকে বনাব পাৰে ধুনীয়াকৈ। কেকটো চাওক, 45 মিনিট ৰখাৰ পাছত কি ধুনীয়া হৈছে। মই তলত নিমখ বা বালি একো দিয়া নাই, ডাইৰেক্ট মই এনেকৈ ষ্টেণ্ড এডালৰ ওপৰত দি দিছিলোঁ। 2-3 মিনিটমান ৰখাৰ পাছত এতিয়া মই এইখিনি চুগাৰ চিৰাপ দি কোট কৰিবৰ কাৰণে উলিয়াই আনিলোঁ ঠাণ্ডা হ'বলৈ। আৰু মই এটা চাইডে চুগাৰ চিৰাপখিনি বনাই ল'লোঁ। পানীত চুগাৰখিনি যিখিনি বনাই গৈছিলে, পিছৰ চুগাৰখিনি সেইখিনি মই এড কৰি দিলোঁ। এতিয়া মই 3টা লেয়াৰত কাটি পেলাই চুগাৰ চিৰাপ এড কৰিলোঁ। চুগাৰ চিৰাপত মই অকণমান কালাৰ আৰু ভেনিলা এচেঞ্চ দি দিছিলোঁ, যিহেতু এইটো মই ৰেড ভেলভেট কেক বনাব গৈ আছোঁ। কালাৰটো ভাল হৈ থকাটো খুবেই দৰকাৰী, সেইটোৰ কাৰণে। এতিয়া চাওক, গোটেই চুগাৰ চিৰাপ দি কোটিং কৰাৰ পাছত
মই এইটো অকণমান ফ্ৰিজত ঠাণ্ডা ছেট হ'বৰ কাৰণে ৰাখিম যেতিয়ালৈকে মই ফ্ৰষ্টিং কৰি লওঁ। ফ্ৰষ্টিং কৰোঁতে কেকটো ঠাণ্ডা হৈ থাকিলে ভাল হয়, সেইকাৰণে ফ্ৰষ্টিঙৰ বাবে মই ল'লোঁ বাটাৰ, মিল্ক পাউডাৰ আৰু চুগাৰ। গোটেইখিনি মই এনেকৈ মিলাই ল'লোঁ। গোটেই কেকটো ফ্ৰষ্টিং কৰিবৰ কাৰণে মোক এটা ডাঙৰ বাটাৰ আৰু এটা 10-11 টকাৰ বাটাৰ দৰকাৰ হৈছিলে। এয়া মই ফ্ৰষ্টিং কৰি পেলাই এনেকৈ কেকটো ফ্ৰিজৰ ভিতৰত অকণমান ছেট হ'বলৈ থ'লোঁ। যিহেতু মই ৰেড ভেলভেট কেক বনাই আছিলোঁ, সেইকাৰণে ফ্ৰষ্টিংটো ইমান ধুনীয়া ক্লিন হোৱাটো দৰকাৰ নাই। আৰু মই যিখিনি ওপৰৰ টপ পাৰ্টটো কেকৰ কাটি দিছিলোঁ, সেইটো দি কাটি এতিয়া মই আকৌ ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ধুনীয়াকৈ মই এনেকৈ হাৰ্ট শ্বেপত ইয়াত কেনেকৈ লগালোঁ আপোনালোকে দেখিছে, আৰু চেৰিৰে গোটেইটো কভাৰ কৰি দিছোঁ। আপোনালোকে যদি ফ্ৰষ্টিং নাজানে, আইচিং কৰিব নাজানে, তেতিয়াহ'লে এনেকৈ কৰি ধুনীয়াকৈ আপোনালোকে কেকটো সজাব পাৰে। আৰু ছাইডতো মই এনেকৈ কেকৰ যিখিনি গুড়া আছিলে সেইখিনি লগাই দিলোঁ। কি ধুনীয়া লাগিছে নহয়নে? ভণ্টিৰ নামটো অভিষ্পা দাস হয়। তাইক সকলোৱে ব্লেছিংছ দিব তাইৰ বাৰ্থডেৰ কাৰণে, যাতে তাই উন্নতি কৰিব পাৰে জীৱনত। এতিয়া সন্ধিয়া চাকি গছি তুলসীৰ তলত, যিহেতু কাতি বিহু, সেই গছি নিদিয়াকৈ নহয়নে? আমাৰ বাপতিসাহোন বিহু। মায়ে তুলসীৰ তলত চাকি দিলে। এয়া আমাৰ ভঁৰালত চাকিখিনি ৰেডি কৰাৰ সময়ত এয়া মই একপি ফটো উঠিলোঁ। ফটো মাষ্ট বি নহয়নে? এয়া আমাৰ দুৱাৰ মুখত চাকি জ্বলালোঁ। এয়া আপোনাৰ তুলসীৰ তলত। মইতো আপোনাক দেখাইছিলোঁ আগতে কেনেকৈ এয়া কৰিছিলোঁ। আৰু এটা শ্বৰ্ট ল'লোঁ ধুনীয়াকৈ। মায়ে নাম চাম গালে। এতিয়া মই কেকটো চাব আহিছিলোঁ। কেকটো মই ফ্ৰিজত অকণ ঠাণ্ডা হ'বলৈ দিছিলোঁ, যাতে গোটেইখিনি ছেট হৈ যায় ভালকৈ। সেইদিনাই ভণ্টিৰ এটা ফটোশ্বুট আছিলে। তাইৰ ডাঙৰ কিবা এটা শ্বুট গৈ আছে, আপোনালোকক জনাম লাহে লাহে কি শ্বুট গ'ল, কি কথা কি বতৰা। প্ৰথমে শ্বুটো হৈ লওক, তাৰপাছত তাৰে ফটোশ্বুট আছিলে। তাই ফটোশ্বুটত গৈছিলে, সেইকাৰণে বাৰ্থডেটো ইমান ডাঙৰকৈ তাৰমানে চেলিব্ৰেট কৰা নহ'ল। এতিয়া আমাৰ ঘৰৰ ওচৰৰে কেইটামান মইনা আহিছে। এয়া আৰু দুটা মইনা সিফালে। এয়া বাৰ্থডে গাৰ্ল এইফালে। এয়া বাৰ্থডে গাৰ্ল। এতিয়া কেক কটাৰ পিছত এতিয়া সকলো ৰখি আছে বাৰ্থডে গাৰ্ললৈ কেক কটালে, কাৰণ বাৰ্থডে গাৰ্ল বিজি, যিহেতু দিনটো ফটোশ্বুটতে গ'ল, সেইটো কাৰণে তাই ফোনত চবকে ৰিপ্লাই কৰি আছিলে উইছৰ। এয়া চাওক, মই আমাৰ বাৰ্থডে গেষ্টৰ বেন এডাল লৈ পেলাই, ইমান কিউট লাগিছে নহয়নে? মই মাৰি পেলাই এখন ফটো তুলিলোঁ। এয়া আমাৰ প্ৰসাদখিনি সকলোকে বিতৰণ কৰিলোঁ। আৰু এয়া মই চিকেন ৰান্ধিছিলোঁ। চব বস্তু একেলগে ইমান বেছি দিগদাৰী হৈ গৈছিলে, কাৰণ বাৰ্থডে ডাঙৰকৈ নাপাতোঁ বুলি কওঁতো, বাৰ্থডে বুলি ক'লে অকণমান মাংস খাব মন যায়েই নহয়নে? সেইকাৰণে ৰাতি মাংস ৰান্ধিলোঁ। মোৰো ফ্ৰেণ্ড আহিছিলে এজনী বাৰ্থডেৰ কাৰণে। তাই দেৰিকৈ আহিছিলে, তাইও ভাত খায়ে গ'ল, বাট একো দেখুওৱা নগ'ল, কাৰণ ইমান জল্দিত কৰি আছিলোঁ। ফোনটো লৈ কৰিবৰ কাৰণে বিৰাটেই দিগদাৰী হয়। সেইকাৰণে যিহেতু মই ভিডিঅ'ত প্ৰ' নহয়, এয়া চাওক আমাৰ গোটেই লাইট লগাইছিলে, সেই লাইটখিনি। এনেকৈ আজি মই ব্লগটো শেষ কৰিলোঁ। ব্লগ বনোৱাত মই ইমান এক্সপাৰ্ট নহয়, যেনেকৈ জানো মই বনালোঁ। আপোনালোকে শিকাই দিব যদি কিবা ভুল কৰিছোঁ। শেষলৈকে চোৱাৰ পৰা